চাপৰি হ'লে ভাল লাগিব। হেল্ল' 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 খুইদেউ হেল্ল' খোলশালী হেল্ল' হেল্ল' নমস্কাৰ। আমি ফটাফট চিধাচিধ কৌতুক গোষ্ঠীৰ তৰফৰ পৰা আপোনালোকলৈ অকণমান হাঁহি খোৰাক দিম বুলি আহিছোঁ। তাৰপিছত আমি এতিয়া যিখিনি কৰিম তাৰ মাজত অকণমান যদি কিবা ভুল ভ্ৰান্তি হয় তেতিয়াহ'লে আমাক ক্ষমা কৰি দিব যেন। আমাৰ মাত্ৰ আপোনালোকক হহুৱাবলৈ প্ৰগ্ৰামটো আমি কৰিছোঁ। প্ৰথমে আমি আৰম্ভ কৰিব লৈছোঁ আমাৰ প্ৰগ্ৰামটো। এজন নেপালী বন্ধু আছিল আৰু নেপালী বন্ধুজনৰ আৰু এজন লগৰ আছিল। তেখেতলোকৰ মাজত যি কথোপকথন হৈছিল মানে এবাৰ, সেইটোক লৈ আমি এবাৰ কৌতুক কৰিব লৈছোঁ। হেল্ল' দাই। হা দাই নমস্কাৰ। নমস্কাৰ দাই। আৰে দাই কি খবৰ হে? বহুত দিনৰ মূৰত লগ পালোঁ আপোনাক। খবৰ যে অঁ খবৰ বৰ ভাল নহয়। ভাল নহয়? কেলে ভাল নহয়? এই খবৰ বতৰ ঠাণ্ডা আছে ন, বতৰ সেইকাৰণে ঠাণ্ডাটো হ'বই আৰু। সেইকাৰণে খবৰ ভাল নহয়। ভাল নহয় ন? কচোন কওক কেলে ভাল নহয়? এইটো যে তহঁতৰ কি বিহু আছিলে যে এইটো বিহু মানে আমাৰ ৰঙালী বিহু। ৰঙালী নহয়, তাৰ পাছৰটো ৰঙালী বিহু যদি নহয় আমাৰ কাতি বিহু। কতি বিহু। সেই তেৰিকা কতি বিহু নহয় অ', কাতি বিহু। তাকেতো কৈছোঁ কতি বিহু। সেই কাতি বিহুহে। বাৰু হ'ব দে, কচোন কি হ'ল? নাই নাই, তাৰ পাছৰটো তাৰ পাছতো আমাৰ ভোগালী বিহু। ভোগালী বিহু। সেই তেৰিকা ভোগালী বিহু নহয় অ', ভোগালী বিহু। এইটো বৰ ঘটীয়া বস্তু আছে। তই আমাৰ বিহুক ঘটীয়া বুলি ক'লি যে? মানে মোৰ কথাটো শুন না। তই কচোন বাৰু। মানে মোৰ নাম হ'ল কুল বাহাদুৰ থাপা। কুল বাহাদুৰ থাপা। ক। মই নেপালী মানুহ আছোতো। হয় ক। খালি মোৰ মাইকীটো যে মোৰ অসমীয়া আছে। মাইকীটো তোৰ অসমীয়া, তথাপিও তই বিহুক চালা ঘটীয়া বুলি কৈছ। মানে কি হ'ল মানে এই বিহুত মোৰ মানুহজনী পিঠা বনাইছে। পিঠা বনাইছে। বিহুত আৰু পিঠা বনাবই আৰু। এইটো যে কি যে বগাৰ মাজত কলা দি বনাই যে এইটো বগাৰ মাজত কলা। আমাৰ তিল পিঠা। তিল পিঠা। এইটো আৰু ঘটীয়া আছে। আমাৰ পিঠাক তই ঘটীয়া বুলি কৈছ? কেলে কবি তই পিঠাক ঘটীয়া বুলি? মানে কি হ'ল মোৰ মানুহজনী বিহুত পিঠা বনাইছে। পিঠা বনাইছে। মই গৰমে গৰমে এখন খালোঁ। এখন খালি তই? তাৰ পাছত মোৰ খুব ভাল লাগি গ'ল। ভাল লাগিলে তথাপিও তই ঘটীয়া বুলি ক'লি? তই মোৰ কথা শুন, নহ'লে চৰ মাৰিম। ধেৎ তেৰিকা, ক কি হ'ল? তাৰ পাছত মই আৰু এখন খালোঁ। আৰু এখন খাই দিলি? মোৰ আৰু ভাল লাগি গ'ল। আৰু ভাল লাগি গ'ল? তাৰ পাছত কি কৰিলোঁ জানো? ক। মই 10-15 পিঠা একেলগে খাই দিলোঁ। 10-15খন পিঠা একেলগে খাই দিলি তই? বাপৰে। তাৰ পাছত মোৰ কি হ'ল জানো? কি হ'লনো? মই ৰাতি একদম শুব পৰা নাই নহয়। শুব পৰা নাই? পিঠা খাই তই শুব পৰা নাই? কি হ'লনো তোৰ? মোৰ একদম পেটটো ফুলি গৈছে একদম পুৰা। পেটটো ফুলি? তোৰ পেটটো ফুলি গৈছে? ক কি হ'ল? একদম মোৰ তাৰপিছত একদম পদু লাগিছে, পদিব পৰা নাই মই একদম। পদু এই তেৰিকা ধেৎ। হগু লাগিছে, হগিব পৰা নাই মই। এই তেৰিকা হগু পদু এইবোৰ কি কৈছ তই ধেৎ? তাৰপিছত পদু লাগিছে, পদিব পৰা নাই। হগু লাগিছে, হগিব পৰা নাই। গোটেই ৰাইজৰ আগত কি এইবোৰ একদম মানে কিবা কৰি পেলালি আৰু। তাৰপিছত একদম ৰাতি 12 বজাত ঘড়ীত টাং কৰিছে তো। 12টা বাজিলে ঘড়ীটো টাং কৰিলে। তাৰপিছত কি হ'ল? মোৰ পটেদি ফুচকে গৈছে একদম। পটেদি ফুচকে গৈছে তাৰমানে? ইছ ৰাম, কি কৰিলি তই এইবোৰ? তাৰ পাছত মোৰ ইমান ভাল লাগি গ'ল।